हेलो फ्रेंड्स मैं अन्य এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। মই বৰ্তমান উপস্থিত আছো ষ্টেডিয়াম গ্ৰাউণ্ডত ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলা 2023 বস্ত্ৰ মেলা। বৰ্তমান মোৰ বন্ধু মোক যি মানে ইউটিউবৰ ক্ষেত্ৰত সহায় কৰে যোৰহাটৰ পৰা তেওঁ আহি আছে। তেওঁ অহাৰ পিছত আমি ভিতৰলৈ গৈ মেলাখনৰ গোটেই সবিশেষ মানে কেনে ধৰণৰ বস্তু ওলাইছে কাপোৰ পৰা আদি কৰি কেনে ধৰণৰ বস্তু ওলাইছে আপোনালোকক দেখুৱাই যাম। তেওঁ অহালৈ আমি অপেক্ষা কৰোঁ আৰু ভিডিঅ'টো আপোনালোকে অলপ স্কিপ নকৰাকৈ মোৰ লগত চাই যাওক। ফাইনেলি আহি গ'ল মোৰ সহায় কৰা ইউটিউবাৰ এজন যোৰহাটৰ পৰা। আমি এতিয়া ভিতৰলৈ যাওঁ, মেলাৰ বস্ত্ৰ মেলাৰ পৰিৱেশ দেখুৱাই যাওঁ আপোনালোকক। ইয়াত সুন্দৰভাৱে সজাই থোৱা আছে। প্ৰথমে আহি আমাৰ চকুত পৰিল এইবোৰ আপোনালোকে চাওক, এইখন মুগাৰ আপোনালোকে চাব পাৰে। এইফালে আছে এইখন ধুনীয়াকৈ ফুল বচা, মানে কেনেধৰণৰ ইয়াত বস্তু ওলাইছে তেনেধৰণৰ মানে অকণমান আৰ্হিত ইয়াত প্ৰথমে চকুত লগাকৈ ইয়াত দি থোৱা আছে এনেধৰণৰ। আৰু ভিতৰত আছে, আমি ভিতৰত গৈ আমি দেখুৱাম। ইয়াতে কালি ইয়াত উদ্বোধনী অনুষ্ঠানটি কালি হৈ গ'ল। যিহেতু কালিৰ পৰা মেলাখন হৈ আছে, কালিৰ পৰা 26 মাৰ্চলৈকে মেলাখন হৈ থাকিব, হস্ততাঁত বস্ত্ৰ মেলাখন। ইয়াত উদ্বোধনী অনুষ্ঠানটো কালি হৈ গ'ল। এইটো আছিল কালিৰ মঞ্চটো। আমি ক্ৰমান্বয়ে ভিতৰলৈ সোমাই আহি এখন আমি বিপণীত চকু পৰিল। বাইদেউ নমস্কাৰ। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? বৰ্তমান ইয়াৰে হয় ন? আপুনি কি কেনেধৰণৰ মেখেলা চাদৰ কি কি আনিছে অলপ দেখাই দিব নি ৰাইজৰ সহজাতে? নুনি ন? দামবোৰ কেনেধৰণৰ বাইদেউ? সুন্দৰ কাপোৰ বাইদেউ লৈ আহিছে, আপোনালোকে দেখিবলৈ পাইছে। আহিব, সোমাই আহিয়ে লেফ্ট চাইডে আপোনাৰ প্ৰথম দোকানখন। বাইদেউ আহিব, ক্ৰয় কৰিব। আৰু আপোনালোকে মোৰ ভিডিঅ' যদি চাই আহিছোঁ বুলি কয়, কিবা ৰেহাই মূল্যত বাইদেউ দিম বুলি মোক জনাইছে। আপোনালোকে আহিব। আমি অন্য এখন বিপণীত দেখা পালোঁ যে ঢোলবিৰি জোনবিৰিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ মণিহাৰী টাইপৰ মানে বিহুত যিখিনি নাচনীয়ে পিন্ধে তেনেধৰণৰ বস্তু ইয়াত উলিয়াইছে বাইদেউসকলে। বাইদেউৰ লগত আমি কথা পাতোঁ। বাইদেউ নমস্কাৰ। বাইদেউ যে অকল মণিহাৰী বা এনেকুৱা উলিয়াইছে নহয়, বিভিন্ন ধৰণৰ কাপোৰো উলিয়াইছে বাৰু। বাইদেউ নমস্কাৰ। আপোনাৰ ঘৰ বাইদেউ? আপুনি ঘৰতে বনায় নেকি কাপোৰ? ঘৰতে বনায় ন? ৰেটবোৰ কেনেধৰণৰ বাৰু? হাতে বোৱাটো নিজে কষ্ট কৰাটো অলপ দাম বেছি হয় বাৰু, বেছি হয়। কিন্তু বস্তুটো উন্নত মানদণ্ডৰ পায় নহয় নিজে কৰা। আৰু ঢোলবিৰি এইবোৰ জোনবিৰিৰ দাম আহিব। আপোনালোকে সোমাই আহিলে অলপ মাজলৈ আহিলে দেখা পাব দোকানখন, ক্ৰয় কৰিব বাইদেউৰ ওচৰত। বাইদেউ ধন্যবাদ। বৰ্তমান মেলাত সোমাই আহোঁতে মানে চকুত পৰি এখন চিনাকি মুখ। বাইদেউৰ লগত আমি আগৰ পৰাই চিনাকি বাৰু। বাইদেউ নমস্কাৰ। বাইদেৱে নিজে ঘৰতে তাঁতত বৈ উলিয়াই আনে কাপোৰ বিভিন্ন ধৰণৰ। বাইদেউ কেনেধৰণৰ কাপোৰ আছে অলপ দেখাই দিব নেকি ৰাইজৰ সুবিধাৰ্থে? গামোচা ন? মাটিশালত বোৱা। বিছনা চাদৰ অলপ মেলি দিবচোন। বাইদেউক মেলাক লগ পাই আমাৰ চিনাকি ধৰণৰ হৈ পৰিছে মানে। বাইদেউ ক'বলৈ গ'লে আমাৰ মাৰ মোমায়েকৰ ঘৰৰ ফালৰে হ'ব বাৰু বাইদেউ। তথাপিও দামটো কেনেধৰণৰ হ'ব বাইদেউ? অলপ 3000 ন? সুন্দৰ চাওক আপোনালোকে ডিজাইনটো। এতিয়া বহুত কষ্ট কৰি নিজে ঘৰত প্ৰস্তুত কৰি উলিয়াই আনিছে। আৰু এনেধৰণৰ কি কি আনিছে আপোনালোকক দেখুৱাই দিছোঁ। পৰ্দা আছে তেনেধৰণৰ। আৰু নেক্সট ভিডিঅ'ত বিহুৰ আগে আপোনালোকে বাইদেউৰ ঘৰত কেনেধৰণে তাঁতত মানে প্ৰস্তুত কৰি উলিয়াই আমি দেখুৱাই আছোঁ। বাইদেউ ঘৰলৈ গৈ আমি নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব। আৰু বাইদেউক অৰ্ডাৰো দিব পাৰিব আপোনালোকে কিবা লাগিলে কাপোৰ। বাইদেউ ঘৰ হৈ গ'ল তৰাজান 2 নং সোণাৰী গাঁও। তেওঁ ফোন নাম্বাৰটো ইয়াত লিখাই আছে, আপোনালোকে চাই ল'ব, ডিছক্ৰিপশ্যনত দি দিম। ধন্যবাদ বাইদেউ। আমি অন্য এখন বিপণীলৈ যাওঁ। বিপণীত দেখা পাইছোঁ সুন্দৰ ধৰণে গামোচা টঙালি আছে বিভিন্ন ধৰণৰ। আৰু মহিলাৰ জোৰ কাপোৰৰ লগতে বিভিন্ন ধৰণৰ কাপোৰ আছে। চকুত পৰিল মানে গামোচা চোলা। এইবোৰ আনকমন হয়, য'ত ত'ত পোৱা নাযায় ন? তাৰ দাদাৰ লগত কথা পাতোঁ ৰেটবোৰ কেনেধৰণৰ হয়। দাদা নমস্কাৰ। এইটো গামোচা চোলা এই চাইজ ইমানটোৱে আছে নে ইয়াতকৈ ডাঙৰ হ'ব? ডাঙৰ আছে ন? ৰেটবোৰ কেনেধৰণৰ বাৰু?
সাইজটো বেলেগ ডাঙৰ সৰু সাইজ বেলেগ 800 ন যদি মোৰ ভিডিঅ' যদি কোনোবা চাই কিবা ডিছকাউণ্ট দিব নেকি কমিব ন আপোনালোকে আহিব মেলাখনলৈ আহি পেলাই মাজলৈ সোমাই আহি লেফ্ট চাইডে একেবাৰে শেষ পোৱাৰ অলপ আগতে আছে দোকানখন দাদাৰ আহিব আপোনালোকে গামোচা চোলা লৈ যাব পাৰিব টঙালী গামোচা আৰু এটা কথা সুধোঁ টঙালীবোৰ আজিকালিতো স্কুল কলেজততো বিহু মাৰিবলৈ দিয়ে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা বিহু মাৰিবলৈ দিয়ে সৰু টঙালী পায় নেকি আপোনালোকৰ বিহু মাৰিলে টঙালী লাগিবই কিন্তু সৰু টঙালীখন পায় নেকি আপোনালোকৰ ওচৰত সৰু টঙালীও আছে স্কুল আজিকালিতো পায় স্কুলবোৰত চৰকাৰে নিয়ম কৰিছে বিহু মাৰিব লাগে সৰু ল'ৰা ছোৱালীৰ বাবে টঙালী লাগে দাদাৰ ওচৰত যদি এইকেইদিনতে যদি ক্ৰয় কৰি থওঁ বুলি ভাবিছে দাদাৰ ওচৰলৈ আহিব পাৰে আপোনালোকে ক্ৰয় কৰি থ'ব পাৰিব আৰু মুগাৰ সৰু চোলা আছে নেকি পাব ন দাদাৰ ওচৰলৈ আহিব মানে মই এইকাৰণে জনাইছোঁ যে ইয়াৰ আগৰ বছৰ মোৰ ভাইটিৰ কাৰণে বিচাৰি মানে হাবাথুৰি খাই গৈছিলোঁ সেইকাৰণে মই জনাই দিছোঁ আগতীয়াকৈ কোনোবাই ক্ৰয় কৰি থ'ব ধন্যবাদ আৰু অন্য এখন বিপণী আনকমনকৈ চকুত লগা এটা বস্তু চকুত পৰিল মোৰ চকুত পৰিল আনৰ চকুত পৰিছে নপৰিছে মই নাজানো বাৰু মোৰ চকুত পৰিল যে গামোচাৰ ফ্ৰক কোনো দোকান বা কোনো বজাৰ কোনো মেলাত মই আজিলৈকে দেখা নাই এই বস্তুটো দাদা ক'ৰ পৰা আহিছে ৰেড কেন্দ্ৰ হয় আমি জানোচোন দাদা নমস্কাৰ দাদা আপুনি ক'ৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহিছে ন এইবোৰ ৰেডবোৰ কেনেধৰণৰ হ'ব ফ্ৰকবোৰৰ 500 টকা ন সুন্দৰভাৱে দাদাহঁতে তৈয়াৰ কৰি উলিয়াইছে অকল যে ফ্ৰক আছে তেনেকুৱা নহয় গামোচা চোলাও আছে এইবোৰ গামোচা চাৰ্ট ধুতি আছে আৰু এইটো কি বুলি কয় আজিকালি যে হেৰি কি বুলি কয় খামী মিৰি সুন্দৰ দাদা বৰ সুন্দৰ সুন্দৰ বস্তু আনিছে আপোনালোকে আহিব সোমাই আহি মাজলৈ সোমাই আহিব লাগিব দোকানখন ৰাইটত আছে ধন্যবাদ আমি সোমাই আহোঁতে দেখা পালোঁ অন্যখন বিপণীত গ্ৰাহকৰ ভিৰ লাগি আছে ইয়াত আমি গ্ৰাহকৰ পৰা জানো আপোনাৰ বাইদেউ আপোনাৰ নমস্কাৰ আপোনালোকে কি ক্ৰয় কৰিছে ইয়াত নুনি চাদৰ ন ধন্যবাদ বাইদেউ বৰ সুন্দৰভাৱে কাপোৰ আনিছে আপোনালোকো আহিব পাৰে ইয়াত বৰ্তমান গ্ৰাহকৰ ভিৰ লাগি আছে ধেমাজিৰ পৰা আহিছে হাতে বোৱা কাপোৰ লৈ আহিছে বাইদেউ আপুনি কি ক্ৰয় কৰিছে ইয়াত আপুনি কি ক্ৰয় কৰিবলৈ আহিছে ইয়াত কি মই একচুয়ালি চাবলৈহে আহিছো আজি ক্ৰয় কৰিম বুলি অহা নাই কিন্তু তেওঁ কালেকচন বিলাক দেখি খুব অভিভূত হৈছো মানে খুব ইউনিক আনকমন ধন্যবাদ বাইদেউ ঠিক আছে ধন্যবাদ আমি অন্য এখন বিপণীত বমা এগৰাকীক লগ পালোঁ তেওঁৰ পৰা জানো কি কি কাপোৰ আনিছে বমা আপুনি কি কি কাপোৰ আনিছে ইয়াত মই টচৰ আনিছোঁ টচৰ তাৰপৰা নুনি ড্ৰাই টচ চেমি নুনি ৰেটবোৰ কেনেধৰণৰ বাৰু পিয়ৰ টচযোৰ এনেই দৰ কওঁ তাত অলপ কম বেছ আহিব মানে মোৰ ভিডিঅ' যদি কোনোবাই চাই আহোঁ বুলি কয় তেতিয়া কিবা ডিছকাউণ্ট দিব দিম আহিব আপোনালোকে সোমাই আহিয়ে লেফ্ট ৰাইট চাইডে হ'ব 5 নম্বৰ দোকানখন আপোনালোকে আহিব ক্ৰয় কৰিব পাৰিব মোৰ ভিডিঅ' চাই আহিছোঁ বুলি ক'লে কিবা ডিছকাউণ্ট দিব আহিব আপোনাৰ কাপোৰ আনিছে মই দেখুৱাইছোঁ আপোনালোকক চাদৰ আছে বিভিন্ন ধৰণৰ ছিংগুল আপোনালোকে আহিব মন পচন্দৰ কাপোৰযোৰ ইয়াৰ পৰা ক্ৰয় কৰি লৈ যাব পাৰিব ধন্যবাদ বাৰু হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম অন্য এখন বিপণীত আপোনালোকে চাব পাৰে এনেধৰণৰ সুন্দৰ কাপোৰ ইয়াত সজাই থোৱা হৈছে অন্য এখন বিপণীত অন্যখন বিপণীত দেখা পালোঁ কাজিৰঙাৰ গামোচা বুলি ক'ব লাগিব এতিয়া এশিঙীয়া গড়ৰ পৰা আদি কৰি হৰিণা বিভিন্ন ধৰণৰ চৰাই আছে ইয়াত বাইদেৱে দেখুৱাই আছে সুন্দৰ বাইদেউ ৰেটটো কেনেধৰণৰ হ'ব 1300 ন আহিব পাৰে আপোনালোকে ক্ৰয় কৰিব চকুত লগাকৈ এখন ধুনীয়াকৈ বাইদেৱে ঘৰত বনাই আনিছে প্ৰস্তুত কৰি আনিছে নিজৰ আইডিয়াৰে গামোচা হয় কাজিৰঙা কটন হয় পিয়ৰ হাজাৰ পকোৱা সেইটোৱে চৰকাৰে বিচাৰি আছে সেই সূতাটো নিজে বনোৱা কাপোৰ যে সেইকাৰণে ডাঠ হয় আৰু বেলেগ আপুনি মেলা হওক বেলেগ দোকানত যাওক এইটো বস্তু আজিলৈকে মই ক'তো দেখা নাই আপোনালোকে যদি ঘৰৰ বাবে যদি লওঁ বুলি ভাবিছে আহিব পাৰে ইয়াত আপোনালোকে আহিলে লেফ্ট চাইডে 4-5 নম্বৰ দোকানখনেই হ'ব আহিব
ৰাজ্যিক হস্ততাঁত বস্ত্ৰমেলাৰ পৰিৱেশ দেখুৱাই মই ইমানতে আজিৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ভিডিঅ'বোৰ আগতকৈ ভাল হৈছে নে কেনেধৰণৰ হৈছে আপোনালোকে জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।